আমি আজি আমাৰ যিটো ডায়েগনষ্টিক চেণ্টাৰ বহুত দিনৰ পৰা আমি প্লেন কৰি আছিলোঁ, মাৰ্ভেল ডায়েগনষ্টিক যিটো নাম দিছোঁ আমি। আমাৰ গড়েশ্বৰবাসী ৰাইজৰ অলপ সুবিধা হ'ব বুলিয়ে মই সেইটো বহুত দিনৰ পৰাই মই এটা প্ৰচেষ্টা কৰি আছিলোঁ। বহুত দিনৰ পৰাই আমি মানে বেলেগ বেলেগ জেগাত ৰুম চাই আছিলোঁ, কিন্তু পোৱা নাছিলোঁ। লাষ্টত সেইটো জেগাত পালোঁ, যোনটো তাত আমাৰ যিজন মানে অনাৰ হয় তেখেতক পালোঁ। তাৰপিছত আমি এইটো বনাই পেলাই আৰম্ভ কৰিলোঁ। কিন্তু মানে এতিয়া আৰম্ভণিত আমি প্ৰথমতে আল্ট্ৰাচাউণ্ডত থাকিব অকল। তাৰপিছত নেক্সট আমি আনিম এক্সৰেটো। ৰুমটো বনোৱা হৈছে নেক্সট ৰুমত। তাৰপিছত নেক্সট আহিব আমাৰ লেবৰেটৰী আহিব। তাৰপিছত আৰু ডক্টৰ চেম্বাৰ থাকিব ওপৰৰ ফ্ল'ৰত নেক্সট লেভেলত। চ' এটাকৈ আমি আগবাঢ়ি যাম মানে। স্পেচিয়েলিষ্ট থাকিব আমাৰ, আহিব চাৰ্জাৰী ডক্টৰ আহিব, গাইনী ডক্টৰ আহিব, এনেকুৱা বেলেগ বেলেগ ডক্টৰ আহিব। বহুতখিনি ডক্টৰ আছে, অলৰেডি কণ্টেক্ট কৰি আছে বৰ্তমান। ৰাইজৰ পৰা মানে মই সেইটো আশা কৰিছোঁ যেন মানে আমাৰ ইয়াতে যেন মানে আমি যেন মানে ৰাইজকহে একচুৱেলি মানে হেল্প কৰিব পাৰোঁ মানে। সেইটো মানে মই বহুত দিনৰ পৰা দেখি আহিছোঁ। মই বহুত জেগাত প্ৰেক্টিছ কৰোঁ, ৰঙিয়াতো কৰোঁ প্ৰেক্টিছ, তামোলপুৰত কৰোঁ, বা ওদালগুৰিতো যাওঁ, মই মংগলদৈতো যাওঁ, নলবাৰীতো যাওঁ। মই বহুত জেগাত প্ৰেক্টিছ কৰোঁ। মই 2018 চনৰ পৰাই কৰি আছোঁ। তো মই হৈছোঁ ডক্টৰ ঘনকান্ত বসুমতাৰী। মই MD ৰেডিঅ'লজি। মই আল্ট্ৰাচাউণ্ড, CT স্কেন, এক্সৰে সেইবোৰ ৰেডিঅ'লজি বিভাগটো মই চাওঁ মানে। তো মই বহুত দিনৰ পৰা মই দেখি আছোঁ। মই মংগলদৈত গ'লে মই আমাৰ গড়েশ্বৰৰ পেচেণ্ট পাওঁ, বা তামোলপুৰত গ'লেও পাওঁ, ৰঙিয়াত পাওঁ। মানে আমাৰ সেই অঞ্চলৰ গড়েশ্বৰ অঞ্চলৰ মানুহবোৰ, বিশেষকৈ ৰোগীবোৰ মানে অকল আল্ট্ৰাচাউণ্ডৰ কাৰণে ইফালে দৌৰিব লগা হয় মানে। বহুত কষ্ট দেখিছোঁ মই। তাৰ কাৰণে সেই কথাটো ভাবিয়ে মই সেইটো গড়েশ্বৰী প্ৰচেষ্টাটো মই কৰিছোঁ মানে, যেন মানে অলপ মানে হেল্প কৰিব পাৰোঁ মানে। তাৰ কাৰণেই মই খুলিছোঁ।